নমস্কাৰ জিএনএন চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই শতাব্দী আজি দেশৰ লগতে সমগ্ৰ ৰাজ্যত পালন কৰা হৈছে 80 সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে উদযাপন কৰা হৈছে এই গৌৰৱময় দিনটো জাতীয় পতাকাৰ ত্ৰিৰংগাৰ ৰঙেৰে আজি ৰঙীন হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰকে ধৰি বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ বিশেষ কাৰ্যসূচী দেশৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰি উত্তোলন কৰা হৈছে জাতীয় পতাকা গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিকভাৱে আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰে জাতীয় পতাকা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পতাকা উত্তোলন কৰাৰ বিপৰীতে যোৰহাটত মন্ত্ৰী অতুল বৰাই উত্তোলন কৰে জাতীয় পতাকা সমান্তৰালভাৱে নগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকাই তিনিচুকীয়াত ৰামেশ্বৰ তেলী আৰু দৰঙত মন্ত্ৰী অশোক সিংহলে পতাকা উত্তোলন কৰে বঙাইগাঁৱত মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে লামডিঙত শিবু মিশ্ৰই আৰু শিলচৰত কৌশিক ৰায় জাতীয় পতাকা উত্তোলন কৰে অন্যহাতে লংকাত সমজিলা আয়ুক্ত চন্দন বৰগোহাঁই আৰু হাইলাকান্দিত জিলা আয়ুক্ত জয় বিকাশে পতাকা উত্তোলন কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে অন্যহাতে ৰাজীৱ ভৱনতো দেখা গৈছে স্বাধীনতা দিৱসৰ বিশেষ আয়োজন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত জাতীয় পতাকা উত্তোলন কৰে স্বাধীনতাৰ অমূল্য গৌৰৱ আৰু দেশপ্ৰেমৰ বাণীৰে আজি মুখৰিত হৈছে সমগ্ৰ অসম জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত উঠি ঐক্য শান্তি আৰু প্ৰগতিৰ সংকল্পৰে দেশবাসীয়ে উদযাপন কৰিছে স্বাধীনতাৰ এই গৌৰৱ উজ্জ্বল দিন ত্ৰিৰংগাৰ গৌৰৱত উজ্বলি উঠক ভাৰত চিৰদিন চিৰকাল